24 এপ্ৰিলত হৈ যোৱা SI প্ৰশ্নকাকতখনত কি প্ৰশ্ন আহিছিল? যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ জগন্নাথ বৰুৱা। অসম এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ 1903 চনত। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি? উত্তৰ মিলন। নামঘোষাত কিমানটা ঘোষা আছে? উত্তৰ 1000টা। পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া উত্থাপন কৰা হৈছিল? 1929 চনত লাহোৰ অধিৱেশনত। স্বাধীনোত্তৰ অসমৰ ৰাজ্যপাল কোন আছিল? উত্তৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। 2022 চনৰ 31 জানুৱাৰীৰ ভিতৰত অসমৰ ৰাজ্য কেইখন? উত্তৰ 35খন। মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ 1769 চনত। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? চন্দ্ৰগুপ্ত মৌৰ্য। 1930 চনৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন? উত্তৰ চন্দ্ৰধৰ বৰুৱা। বাক স্বাধীনতা কোনটো অনুচ্ছেদত আছে? উত্তৰ 19 নং অনুচ্ছেদত। দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন? উত্তৰ লীলাধৰ বৰুৱা। ৰাজ্যৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাজ্যপালে। তলৰ কোনটো বেদৰ অন্তৰ্ভুক্ত নহয়? উত্তৰ অৰ্থশাস্ত্ৰ। প্ৰথমতে প্ৰস্তাৱনাত কোনটো অন্তৰ্ভুক্ত হোৱা নাছিল? উত্তৰ ধৰ্মনিৰপেক্ষ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।